তো নমস্কাৰ বন্ধু-বান্ধৱীক স্বাগতম জনাইছোঁ আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত। তো ইয়াত চাব পাৰে ইয়াত আপোনালোকৰ ড্ৰাইভাৰৰ পদ মুকলি হৈছে আপোনালোকৰ প্ৰায় 1411টা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে আপোনালোকৰ অৰ্হতা বিচাৰিছে 12 পাছ। তো সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটো যদি নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া চাব এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছে আপোনালোকৰ SSC ফালৰ পৰা। ইয়াত আপোনালোকৰ কনষ্টেবলৰ ড্ৰাইভাৰৰ পদ মুকলি হৈছে আৰু টোটেল পদ আছে আপোনালোকৰ 1411টা পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেন্সিবোৰ ভগাই দিয়া আছে। আপোনালোকে পজ কৰি ভিডিঅ'টো চাব পাৰে আৰু এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ এই পদকেইটা মুকলি হৈছে আপোনালোকৰ দিল্লী পুলিচৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব আপোনালোকৰ 21,000ৰ পৰা 59,000লৈকে আপোনালোকৰ ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব। আৰু এতিয়া ইয়াত চাব পাৰে আপোনালোকৰ এজ লিমিটটো বিচাৰিছে। ইয়াত আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 30 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সনো আছে। আপোনালোকৰ SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC ৰ কাৰণে 3 বছৰ ইয়াত আপোনালোকৰ এজ ৰিলেক্সন আছে। তো এতিয়া চাব ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে। আপোনালোকে 12 পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে 12 পাছ কৰিলে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে কেইটামান ফিজ এটা কাটিব লাগিব। জেনেৰেলৰ কাৰণে আছে ইয়াত আপোনালোকৰ 100 টকা পে'মেণ্ট কাটিব লাগিব আৰু যিসকল মহিলা আৰু SC ST আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। তো এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 8 জুলাই 2022 চন আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 29 জুলাই 2022 চন। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই পদকেইটা এপ্লাই কৰা লিংক মোৰ ডিছক্ৰিপশ্যনত আছে। আপোনালোকে এবাৰ ভিজিট কৰি চাব পাৰে। তো আজিলৈ আহিছোঁ।